ডিঙৰ উত্তৰ ফালে ৰৈমাৰী গাঁৱৰ মই এখন দুখীয়া মোৰ দৃশ্যখন দেখাবলৈ চেষ্টা কৰি আছোঁ। তাৰ পোনে পোনে সন্মুখলৈ গৈ আছোঁ ৰাইজ। আপোনালোকে ভালকৈ চাওক। কওকচোন ছাৰ। নমস্কাৰ। হয় নমস্কাৰ। কওকচোন আপুনি কি অসুবিধা হৈছে? আৰু আজি ইমান মানে বেলি গৈছে, এইটো সময়ত এই একো ভাত পানী খোৱা নাই বুলি জনাইছে আমালোকক ৰাইজৰ। আৰু লকডাউন হৈছে আৰু কাম কাজ নাই, এইটো এনে কাম কাজ কৰিব নোৱাৰে, এনেই মানুহে দিলে আৰু খাব পাৰে, নিদিলে খাব নোৱাৰে। ৰাইজ আপোনালোকে যিমানেই পাৰে সিমানেই তাক সহায় কৰিবলৈ চেষ্টা কৰিব। আৰু মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাম। আৰু তাৰ ঘৰৰ ভিতৰ ফালে মই অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ। ঘৰৰ ভিতৰ ফালে দৃশ্যখন মই দেখাই আছোঁ এতিয়া, আপোনালোকে চাই থাকক ৰাইজ। চাওক, ইয়াতেহি ৰন্ধা বঢ়া কৰি ইয়াতেহি থাকে, ইয়াতেহি খোৱা বোৱা কৰে। আৰু ৰাইজ আপোনালোকে যিমানেই পাৰে তাক সহায় কৰিব, অনুৰোধ কৰি কৈ আছোঁ ৰাইজ আপোনালোকক। চাওক আৰু কেইটামান কথা তাৰ ওপৰলৈ মই জানিবলৈ চেষ্টা কৰিম। আৰু কিবা কওকচোন আপুনি। আচ্ছা, আমি দুঃখিত মানুষ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এইটো চেনেলৰ দৰ্শকসকলক মই দেখাইছোঁ দৃশ্যখন। আৰু আপোনালোকে যিমানেই পাৰে ইমান সহায় কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু 500 টকা বেল আইকনটো দবাই দিব, আৰু শ্বেয়াৰ কমেণ্ট যিমানেই পাৰে ইমান কৰিব। ঠিক আছে।